30 नं 5 नय सेरफां बिटिसि काउन्सिल बियाबाव बिपिएफ दोलोनि गोबांथार खुरखानाय सा 200निबो बांसिन सुबुंफोरा बिपिएफ नागारनानै इउपिपिएल दोलोआव हाबदों। 3 नं लामाबारि लालपानि प्रेमनगरनि सुतिया बस्ति सुबुंफोरा मासबानि सानजा पुराबाहियाव खुंनाय हाबाफारियाव 200निबो बांसिन सुबुंफोरा इउपिपिएल दोलोनि जयनिं हाबाफारियाव बाहागो लादोंमोन। रायजो राजाफोरनि सायाव 17 बोसोर बिपिएफनि खुंथायनि समाव रायजो राजाफोरखौल' थगायनायनि अजद थिखांदों। बे हाबनाय हाबाफारियाव बिटिआरनि गाहाय प्रमद बर'नि ओएसडि राजु थाकाल, 5 नय सेरफां ब्लक इउपिपिएल दोलोनि नायगिदिंगिरि पटुल सागर डेका, उदालगुरि जिल्ला इउपिपिएल दोलोनि लाइमोन गांखंनि नेहाथारि अमर ब्रह्म, माजबाद ब्लक इउपिपिएल दोलोनि आफादगिरि इफुंला बसुमतारी बिथांमोना बाहागो लादोंमोन। दिनै सानजौफुआव माजबादनि मोनबा सेरफां बियाबखौ इउपिपिएल दोलोनि आवथायाव लाबोनो नाजागासिनो दं। दोलोआ टिकेट फोसावाखैब्लाबो प्रमद बर'नि ओएसडि राजु थाकालखौ 30 नं 5 नय सेरफां बियाबाव इउपिपिएलआ बिजाथि महरै दिन्थिनानै बियाबनि जौगानायनि थाखाय बिबान होदों। बेराफारसेथिं बियाबखौ दखल खालामनो थाखाय इउपिपिएल दोलोआ सिङाव हाबनानै गोख्रोङै खामानि मावगासिनो दं। जोहान रजान दादा के जाके आगे भी जाएगा अनुरोध करना जाते हमदर मामी का के भी आगे भी कॉस्मोटी बोर्ड जगत उड़ान लता नायक उड़ान पार्वती मुंडा ज्योति सागर सूरज पानिका भूपेन भाई को भी आगे दिखाई देना अनुरोध आगे आएगा। रामदास दादा के লাগিছে যেটো আমি সুনামি বুলি ক'ব লাগিব। এই ৰাতিলৈ আমি তেওঁলোকক এৰিব পৰা নাই। এইটো হ'ল ৪ৰ্থ নম্বৰ আমাৰ জয়নিং আজি। এই বৃহৎ সংখ্যক জয়নিঙত আমাৰ সঁচাকৈ ভাল লাগিছে আৰু এইটো আচলতে প্ৰমোদ বড়ো ডাঙৰীয়াৰ যিটো শান্তিৰ ধৈৰ্যৰ যিটো বাতাবৰণৰ সৃষ্টিৰ কাৰণে যি ধৈৰ্য লৈ আহিছে ২৬টা জনগোষ্ঠীক লৈ আজি মোৰ মৰ্মে উপলব্ধি হৈছে আমি যেন ৭০% প্ৰায় আগবাঢ়িছোঁ যেন অনুমান হৈছে মানুহৰ উৎসাহ দেখি, সমষ্টিবাসীৰ উৎসাহ দেখি। এইটোতো একদম সঁচা কথা। ৰাইজে যিখিনি কথা কৈছে আমি নিজে আহিছোঁ। এনেকুৱা অঞ্চলত যে তেওঁলোকে যে স্বাধীনতা পাইছে না পোৱা নাই আমাৰ সন্দেহ হৈছে। এখন দলং নাই, আহিব ঠাই নাই, এই অৱস্থা। আৰু যিহেতু ১৭ বছৰ কাল ইতিমধ্যে ১৭ বছৰ কাল হাগ্ৰামা ডাঙৰীয়াই শাসন কৰিলে আৰু তেওঁতো কথাই পত্ৰী কয় যে আমি বিটিচি দখল কৰিম। আমিতো প্ৰথমতে কৈছোঁ আমি ৩৫ লাখ মানুহক আমি দখল কৰিব অহা নাই, আমি সেৱা কৰিব আহিছোঁ। হাগ্ৰামা ডাঙৰীয়াই যিহেতু দখল কৰিম বুলি কৈছিল, এই যে ৰাস্তা ঘাট যে কৰা নাই, তেওঁ একোৱে যে কৰা নাই, ৰাইজৰ যে অভিযোগ হৈছে দলং চলং একোৱে নাই, এই যে তেওঁ কৈছে যে দখল কৰিম, সেই প্ৰতিচ্ছবিটো দখল কৰা শব্দটো একে তাৰমানে সঁচা অৰ্থত আজি প্ৰতিফলিত হৈছে আমাৰ স্বচকুৰে আমি দেখা পাইছোঁ। ৰাস্তা পদূলি আমাক একো দিয়া নাই। তাৰপাছত আমাৰ ৰাস্তা পদূলি এতিয়া বেয়া হৈ আছে। ল'ৰা পোৱালি স্কুল আমাৰ যাবলৈ অলপ অসুবিধা হৈছে। চৰকাৰে আমাক দিম কৰি থাকে, তাৰপাছত এতিয়া দিয়া নাই। আমাক এতিয়া আপোনালোকে আহিছে, আমাক সহায় কৰিব লাগে, আমি সেইটোৱে বিচাৰি আছোঁ। চৰকাৰে আহিছে গৈছে দেখি গৈছে, হ'লেও দিয়া নাই নহয় আমাক। ৰাস্তাটো দেখিছে কিমান। সেইকাৰণে বিপিএফে আমাৰ ৰাস্তাৰ কাৰণে একো কৰা নাই আজিলৈকে। ১৭ বছৰ হৈ গৈছে, আজিলৈকে একো সুবিধা দিয়া নাই। এইকাৰণে আমি আজি ইউপিপিএত আমি যোগদান দিছোঁ। এইকাৰণে আজি আহিছে,
আজি আহিখিনি আমাক সম্বোধন জনাইছে সেইকাৰণে আজিলৈকে আৰু যেতিয়ালৈকে থাকিব তেতিয়ালৈকে আমি UPPLকে যোগদান দি থাকিম 3 নম্বৰ কাৰ্যসূচী আমাৰ আৰু এইকেইদিন আপোনালোকে দেখি আছে কণ্টিনিউ প্ৰত্যেকটা জায়গাৰ পৰা আমাৰ লগত বিভিন্ন দলৰ পৰা ৰাইজ ওলাই আহিছে BTC যিটো শাসন আছিলে BTC যিটো আগতে 17 বছৰত ৰাইজক ঠগাই পেলাই BPF চৰকাৰে ইমান বছৰ শাসনত থাকিলে এই তেওঁলোকৰ আজি ৰিজাল্টটো ৰাইজে আজি কাম নোহোৱাৰ কাৰণে কিবা নোহোৱাৰ কাৰণে ৰাইজে আজি গোটেই ৰাইজ ওলাই আহি পেলাই UPPLৰ লগত থাকি পেলাই UPPLক মজবুত কৰিব আৰু আহবাৰ 5 নং চেৰফাঙৰ পৰা UPPL যদি জিকি যায় ৰাইজৰ সমস্যাবিলাক সমাধান কৰিব পাৰিব বুলি তেওঁলোকে আশা কৰিছে আৰু আমি ভাবো যে ৰাইজে আমাক এবাৰ 5 নং চেৰফাং সমষ্টিক UPPLত জিকাই পঠাব পাৰিব বিভিন্ন অভিযোগ কিয়নো বহুত জায়গাত কাম হোৱা নাই আৰু কামখিনি নোহোৱাৰ কাৰণে ৰাইজে দুখ পাইছে আমি ইয়াতে য'ত আহিছোঁ ইয়াতো আমাৰ বিভিন্ন সমস্যা আছে তেওঁলোকে কৈছে তো যিবিলাক সমস্যা ইমান দিনে সমাধান হোৱা নাই এই সমস্যাবোৰলৈ তেওঁলোক আমাৰ ওচৰত আহিছে আৰু আমি কথা দিছো এবাৰ যদি UPPL ইয়াৰ পৰা জিকি যাব পাৰে আমি সমস্যাবিলাক সমাধান কৰিব পাৰিম মাজবাণীপাই জকিনাটি ৰিপৰ্ট NBT লাইভ